वेलकम टू माय यूट्यूब चैनल নতুন এটা ভিডিওলৈ আপোনালোকক স্বাগতম জনাইছো সকলে শেয়াৰ সাবস্ক্ৰাইব লাইক কমেন্ট কৰিব আৰু জনাব আজি সামৰণি অনুষ্ঠানতে আমাৰ কপৰপুৰ হুঁচৰি দলত সকলে আপোনাৰ ফালৰ পৰা কি কয় বিহু মাৰি ভালে লাগিলে আকৌ নেক্সট বছৰ বিহু মাৰিবলৈ ওলাম আৰু আজি সামৰণি দিন আৰু চেনেলটো বিষয়ে কিবা দিব দিয়ক সকলোকে লাইক কৰিবলৈ লাইক কৰিব সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব সকলোকে কাষতে থকা বেল আইকনটো দবাই দিব ন আৰু এয়াৰ মোৰ ভাইটি মৰমৰ তুমি কি ক'বা মোৰ চেনেলটোৰ বিষয়ে যিমানে সাবস্ক্ৰাইব কৰিছে চবে আনসাবস্ক্ৰাইব কৰিব ভালকে কৈছে সেইটো মই কিবা ভাষণ পাতিব সকলোৱে সাবস্ক্ৰাইব কৰিব ধন্যবাদ ধন্যবাদ এইফালে আমাৰ সকলোৰে মৰমৰ আঁতৰি যিহেতু ৰাইজৰ আঁতৰি হেনো তেখেত বহুত ব্যস্ত মানুহ বিহু মাৰি আকৌ কলেজত আকৌ যাবলগীয়া হৈছে কি ক'বা তাকে আৰু বিহু বুলি বিহু মাৰিব নোৱাৰো ন ৰখা দে অলপ ব্ৰাইটনেছটো বঢ়াই দিছোঁ কিন্তু এৰিব নোৱাৰো তাতো লাগি আছো কলেজতো লাগি আছো হাতত পিনে আৰু তাকে নিজৰ গাঁওখনৰ বাহিৰে ক'ত আৰু তাকে ভাল লাগে জকাই কপৰপুৰ হুঁচৰি দলত বিহু মাৰি এই দলত 4 বছৰ হ'ল বহুত ভাল লাগে মজা দিনা এনজয় কৰি ভাল লাগে আৰু আমাৰ যি আঁতৰি মৰমৰ কি কৰিবা নকা মজা ভইচটো দে আপোনালোকে ইয়াৰ ভইচটো শুনি একদম লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই বহুত মজা লাগে ধন্যবাদ ধন্যবাদ আৰু চেনেলটো সাবস্ক্ৰাইব নকৰি সাবস্ক্ৰাইব কৰি দিব ভাল লাগিব আৰু কাষত থকা বেল আইকনটো দবাই দিব নটিফিকেশ্যনবিলাক পাই থাকিব নতুন ভিডিঅ'বিলাক আমিও দিম বাৰু আমিও দিম কিবা এটা হ'লে তাতে যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিতৰত কি বনাই আছে আপোনালোকক দেখাই আছোঁ আমাৰ আজি যিহেতু বিহু বিদায় দিলোঁ মানে বিহু মাৰি শেষো হ'ল অৱশ্যে জকাই কপৰপুৰ হুঁচৰি দলৰ পৰা মানে আজি এইখিনি আয়োজন কৰা হৈছে ইয়াৰ মাছৰ জোলত লাগিছে আমাৰ খুৰাদেউ আৰু লগতে ৰামে সহায় কৰি আছে নিমখটো হ'ল নাই নিমখটো হ'ল নহয় ন হৈছে নে টেষ্ট কৰি এইফালে আমাৰ টপাৰ নাচনী বুলি কয় যে কমি গগৈ এইফালে আমাৰ লহৰীয়া ঋতুপন গগৈ নে কোঁৱৰ লিখে আৰু এয়া মাছৰ পেটু দেই লগতে তোমাৰ মাছৰ কণীও আছে বৰ ধুনীয়াকৈ বনাব আঞ্জাখন এইফালে আমাৰ অনুৰণ কৃষ্ণ দেই লাগি আছে ন ইয়াৰ মাংসত সহায় কৰিছে লগতে অকণমান সময় মানে যিহেতু মোৰ ভিডিঅ'ত ওলাম বুলি লগালগ হেতাখন লৈ তেখেতে পুৰা ইয়াত লাগি আছে দেই এইবিলাক ব্ৰইলাৰ ঠেং পেটু যিহেতু এইটোক কয় যে চুস্তা বুলি কয় যে ইয়াত লাগিছে আমাৰ শ্ৰী গৌতম গগৈ আৰু ইয়াৰ লগতে সহায় কৰি আছে চেপি টেপি দিয়াত মানে এইটো পানীৰ লগত জুবুৱা জুবি খেলোৱাত পাপু বৰুৱাই আজি আমাৰ মানে কপৰপুৰ হুঁচৰি দলৰ শেষ দিন এইফালে পোহৰ বিভাগত আছে মন্দিৰা মনালিছা খোৱাঙৰ মানে নাচনী দেই মোৰ চেনেলটোৰ বিষয়ে তুমি কি ক'বা ৰুচন সকলোকে কৈ দিয়া চেনেল নাম দিছোঁ বিহুৱা বিবেক বিহুৱা বিবেকৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰে যেন শ্বেয়াৰ কৰে লাইক কৰে কমেণ্ট কৰে ঢোলকেইটা লৈ আহিব লাগিছিলে মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া সকলোৱে পাৰিবা তুমি কৈ দিয়া লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব দেই ঠিক আছে ছাবস্ক্ৰাইব কৰি দিব আজি আঞ্জাখন কি যিহেতু ৰাইজসকলক কৈ দিওঁ আজি চিকেন হাক্কা খুব বনিছে এফালে মাছ জি বুলি কয় এফালে ভাত এফালে আলু আৰু এফালে বনি আছে মাংস দেই লাইকটো মাৰি দিয়া
এইটো অনুৰণে মাংসত সহায় কৰিছে। এইফালে আমাৰ মাছৰ জোল বনি আছে, সৰিয়হ আৰু বিলাহী। এজন আমাৰ খুৰা দিয়ে বনাইছে, যিহেতু টি চাৰ্টটো হালধীয়া পিন্ধি লৈছে মানে। এইটো টৌ বুলি কয়, টৌ। তাত এই মাছবিলাক কাঢ়ি কাঢ়ি থ'ব হেনো আমাৰ লোচনে। হয়।